গোলাঘাটৰ মহিমা চাহ বাগিচাত মঙলবাৰে মৃত বাঘ এটা উদ্ধাৰ হয়। ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাগিচাত মৃত অৱস্থাত পৰি থকা বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ মতে অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। মৃত অৱস্থাত উদ্ধাৰ হোৱা বাঘটো চাবলৈ ভিৰ কৰিছে স্থানীয় লোকে। অৱশ্যে কেনেদৰে মৃত্যু হ'ল বাঘটোৰ তাৰ কাৰণ জানিব পৰা হোৱা নাই। স্থানীয় লোকে কি কয় শুনোৱা হওক। এই মানুহ হৈছে এতিয়া এই মহিমা বাগানত মানে 14 নং বাগানত আমাৰ এই বাঘ এটা মৰি আছে। বাঘটো চাবলৈকে বহুত মানুহ আহিছে। ৰাতিপুৱা কোনোবা এজন ল'ৰা এটা চাই মেলি গ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হৈছে, পুলিচ প্ৰশাসনো আহিছে আৰু এতিয়া বৰ্তমান বহুত মানুহ আহি চাই আছে বাঘটো। কোন জেগাত ওলাইছে বাঘটো? বাঘটো মহিমা 14 নম্বৰ বাগানত মৰি আছে। বাঘটো ডাঙৰ বাঘ বাঘ। কোনোবাই মাৰিছেনে নাই দুখ পাই আছে? নাই, এইটো মাৰিছে নে দুখ পোৱা ক'ব পৰা নাই। এতিয়ালৈকে মানুহে তাক মানে হাত দিয়া নাই। বাঘটো খালি চাইহে আছে, প্ৰশাসনো আছে, প্ৰশাসন চাই আছে। ডাঙৰ বাঘটো ডাঙৰ। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।